নমস্কাৰ ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আমাৰ এই ইউটিউব চেনেলটোলৈ। আজি এই ভিডিঅ'টোত আমি ছেকেণ্ডাৰী টেটৰ চিলেবাছ অনুসৰি অসমীয়া বিষয়ৰ অসমীয়া সাহিত্যৰ ইতিহাসৰ আদি যুগ চৰ্যাপদৰ বিষয়ে আলোচনা কৰিম। ফ্ৰেণ্ডছসকল, আপোনালোকে যদি আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটোত ছাবস্ক্ৰাইব কৰি লওক আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ক, যাতে আগলৈ আহিব লগা সকলো ধৰণৰ ভিডিঅ' আপোনালোকে সময়মতে পাবলৈ সক্ষম হয়। তেন্তে আহকচোন আমি ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। চৰ্যাপদ হৈছে 8ৰ পৰা 1200 শতিকামানত ৰচিত মূলতঃ বৌদ্ধ ধৰ্মৰ সহজানী পন্থাৰ ধৰ্ম সাধনাৰ গীত। চৰ্যাপদসমূহক অসমীয়া ভাষাৰ প্ৰথম লিখিত ৰূপৰ চানেকি হিচাপে চিহ্নিত কৰা হৈছে। বৰ্তমান সময়ত বিভিন্ন গৱেষণাৰ অন্তত চৰ্যাপদসমূহ অসমীয়া ভাষাৰ উপৰি বঙলা, উৰিয়া, হিন্দী, মৈথিলী আদি ভাষাৰো আদিকালৰ নিদৰ্শন ৰক্ষিত হৈছে বুলি প্ৰমাণিত হৈছে। এই চৰ্যাপদসমূহ পোন প্ৰথমবাৰৰ বাবে লোকচক্ষুৰ আগত তুলি ধৰে হৰপ্ৰসাদ শাস্ত্ৰীয়ে। চৰ্যাপদৰ ভাষাক সন্ধ্যা ভাষা বা আলো আধাৰী ভাষা বুলি অভিহিত কৰা হয়। বৰ্তমান 23জন সিদ্ধাচাৰ্যৰ দ্বাৰা ৰচিত 50টা চৰ্যা পোৱা যায়। ইয়াতে আপোনালোকৰ কেইবা ধৰণৰ প্ৰশ্ন হ'ব পাৰে যে ইয়াত আছে এই চৰ্যাপদসমূহ পোনপ্ৰথমবাৰৰ বাবে লোকচক্ষুৰ আগত তুলি ধৰে হৰপ্ৰসাদ শাস্ত্ৰীয়ে, এই এটা কুৱেশ্যন। চৰ্যাপদৰ ভাষা সন্ধ্যা ভাষা বা আলো আধাৰিত ভাষা বুলি অভিহিত কৰা হয়, এই এটা কুৱেশ্যন হয়। বৰ্তমান 23জন সিদ্ধাচাৰ্যৰ দ্বাৰা ৰচিত 50টা চৰ্যা পোৱা যায়, এই এটা কুৱেশ্যন। ইয়াত বিভিন্ন ধৰণৰ কুৱেশ্যন হ'ব পাৰে, আপোনালোকে ভালদৰে এইখিনি মনোযোগ সহকাৰে চাই ল'ব। নেক্সট আছে সাধাৰণতে চৰ্যাপদত ব্যৱহৃত ভাষাৰ ৰূপটি পূৰ্বী অৱত সিদ্ধান্তাচাৰ্যসকলে দ্ব্যৰ্থক পাৰিভাষিক শব্দ নানান উপমা প্ৰতীক ব্যৱহাৰ কৰি ইয়াৰ ভাষা অধিক ৰহস্যময় কৰি তুলিছে। হৰপ্ৰসাদ শাস্ত্ৰীয়ে ইয়াৰ ভাষাক সন্ধ্যা ভাষা আখ্যা দি মন্তব্য কৰিছে। সন্ধ্যা ভাষা মানে আলো আধাৰী ভাষা। কটক আলো কটক অন্ধকাৰ খানিক বুঞ্জা যায় না। পাশ্চাত্যবিদ মহেশ্বৰ নেওগদেৱেও ইচ্ছাকৃত জটিলতা বৰ্তমান, কাৰণ সেই ভাষা সাংকেতিক যাৰে তাৰে বাবে নহয়, সি বোবা গুৰুৱে কলা শিষ্যক বুজোৱা কিছুমান ইংগিত মাত্ৰা। বৃত্তিকাৰে এই ভাষা সন্ধ্যা ভাষা বা সন্ধ্যবচন, সন্ধ্যা সংকেত বা সন্ধ্যা যি ভাষাৰ অভীষ্ট মৰ্মাৰ্থ গভীৰভাৱে অনুধ্যান কৰিহে হৃদয়ংগম কৰিব পৰা যায় বুলি মন্তব্য কৰিছে। আচাৰ্য মুনিদত্তইও ব্যাখ্যা কৰাৰ প্ৰসংগত সন্ধ্যাবচন, সন্ধ্যা সংকেত, সন্ধ্যা এনে শব্দৰ গড়তত্ত্ব ব্যাখ্যা কৰিছে। গ্ৰন্থৰ পবিত্ৰতা, সাধন প্ৰণালীৰ গোপনীয়তা আৰু গুৰুত্ব সন্ধ্যা ভাষাত সততে ৰক্ষা কৰা হয়। সেয়ে ইয়াৰ ভাষা দ্ব্যৰ্থক, পাৰিভাষিক আৰু আলংকাৰিক উল্লেখযোগ্য যে সৰ্বসাধাৰণৰ জনগণে ব্যৱহাৰ কৰা ভাষাৰ মাধ্যমেৰে ইয়াত ধৰ্মৰ গড়তত্ত্ব ব্যাখ্যা কৰা হৈছে। আইসন চৰ্যা কুকুৰি পাও গাই উ কদি মানজে একো হি অহি সমাইত, এইটো হৈছে 2 নং চৰ্যা। প্ৰধান কথাটি হ'ল এই কথ্য ভাষাটি আছিল প্ৰাচীন কামৰূপ, মগধ, উৎকল, গৌড়, বিষ্ণুপ্ৰিয়া, মণিপুৰী আদি ঠাইৰ উমৈহতীয়া কথ্য ভাষা। চৰ্যাত এই সকলো ঠাইৰে আঞ্চলিক ভাষিক বৈশিষ্ট্য মিহলি হৈ আছে। সেয়ে প্ৰত্যেকেই চৰ্যাসমূহ নিজৰ নিজৰ প্ৰাচীন সম্পত্তি বুলি দাবী কৰে। তদুপৰি চৰ্যাবোৰৰ মাজেদি সমকালীন সমাজ জীৱনৰ বিভিন্ন চিত্ৰ যেনে তোলা বা কপা ধুনা কাৰ্য, শবৰ, দম প্ৰভৃতি কৰ্মজীৱৰ ব্যৱসায়িক ভিত্তি, মাছ মৰা, বিবাহ পদ্ধতি, নাৱৰীয়া আদিৰ উল্লেখেৰে ঘৰুৱা চিত্ৰক দৈনন্দিন কৰ্মক ৰূপক হিচাপে ব্যৱহাৰ কৰি ধৰ্মতত্ত্বৰ ব্যাখ্যা আগবঢ়াইছে। এক কথাত ক'ব পাৰি যে চৰ্যাত ব্যৱহাৰিক জীৱনত সদায় দেখি থকা বা উপলব্ধি কৰাৰ চিত্ৰৰ মাজেদি গভীৰ তাত্ত্বিক কথা এটি সহজ সৰলভাৱে উপস্থাপন কৰিবলৈ বিচৰা হৈছে। ইয়াত কিছুমান অলপ টাইপিং মিষ্টেক হৈছে, সেইবোৰ আপোনালোকে
অলপ ইগনোৰ কৰি দিব। নেক্সট আছে ডক্টৰ বাণীকান্ত কাকতিয়ে চৰ্যাপদৰ ভাষাৰ লগত অসমীয়া ভাষাৰ সম্পৰ্কৰ কথা ধ্বনিতাত্ত্বিক আৰু ৰূপতাত্ত্বিক বিশ্লেষণেৰে ফহিয়াই দেখুৱাইছে। তলৰ তাৰে কেইটামান উদাহৰণ উল্লেখ কৰা হ'ল যে হ্ৰস্ব আৰু দীৰ্ঘ বৰ্ণ অবিচাৰিতভাৱে ব্যৱহৃত, যেনে চুম্বি, 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 পঞ্চ, পাঞ্চ। ইয়াত আপোনালোকে কি পাৰ্থক্য দেখিছে যে হ্ৰস্ব আৰু দীৰ্ঘ বৰ্ণ অবিচাৰিতভাৱে ব্যৱহৃত, যেনে চুম্বি প্ৰথম চত হ্ৰস্বৌকাৰ হৈছে আৰু এটা চুম্বিত দীৰ্ঘৌকাৰ হৈছে। ঠিক তেনেদৰে এটা চুম্বিত দীৰ্ঘৌকাৰ হৈছে কিন্তু দীৰ্ঘইকাৰ দিছে। এনেদৰে আপোনালোকে পাৰ্থক্যটো বুজি ল'ব। নেক্সট আছে অসমীয়াৰ দৰে চৰ্যাত কৰ্তা, কৰ্ম, কৰণ আৰু অধিকৰণ কাৰক বাক্যত বিভক্তিযুক্ত নোহোৱাকৈ ব্যৱহাৰ হয়। যে এইটো লাইনটো চাই ল'ব ভালদৰে। অসমীয়াৰ দৰে চৰ্যাত কৰ্তা, কৰ্ম, কৰণ আৰু অধিকৰণ কাৰক বাক্যত বিভক্তিযুক্ত নোহোৱাকৈ ব্যৱহাৰ হয়। যেনে বাঢ়ৈ তো, তৰু, শোভা সুলভ পানী, কামৰ নাও। নেক্সট আছে অসমীয়াৰ দৰে স্ত্ৰী বিভক্তিৰ সম্বন্ধৰ পদৰ চিন ৰৰ ব্যৱহাৰ হৰিণাৰ খুৰ, দম্ভীৰ সংগে, স্ত্ৰী প্ৰত্যয় দীৰ্ঘই আৰু নীৰ ব্যৱহাৰ, যেনে হৰিণী, দবী, জৈনী। পুৰণি অসমীয়াত প্ৰচলিত তৎসম, অৰ্ধ তৎসম, তদ্ভৱ আৰু দেশী শব্দৰ ব্যৱহাৰ, যেনে তৎসম শব্দ অৱকাশ, অভাৱ, আকাশ, গগন, চৰণ, নাটক, নায়ক। অৰ্ধ তৎসম শব্দ গৰাহক, গ্ৰাহক, পৰশ, স্পৰ্শ, পাহৰা, প্ৰহৰ। তদ্ভৱ শব্দ সমৰ, শশধৰ, সোণ, সুবৰ্ণ, কামোৰ, কামৰূপ। দেশী শব্দ তাকলি, ভিদি, খাল, খাই ইত্যাদি। পয়াৰ, অনুষ্টৱ, পাদাকুলক আদি মাত্ৰা বৃত্ত ছন্দসজ্জাৰ ৰচিত এই চৰ্যাবোৰৰ মাজেদিও উদ্ভৱকালৰ অসমীয়া ভাষাৰ সাহিত্যিক ৰূপ এটি ৰক্ষিত হৈছে। গতিকে বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত আমি চৰ্যাপদৰ এইখিনি কথা আলোচনা কৰোঁ আৰু আগন্তুক দিনবোৰত আমি চিলেবাছ অনুসৰি সম্পূৰ্ণ চিলেবাছখন কভাৰ কৰিব চেষ্টা কৰিম। গতিকে আপোনালোকে যদি আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু আপোনালোকৰ বিভিন্ন বন্ধুবৰ্গলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তেন্তে বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ।